ইতিহাসে কয় গতিকে গুৱাহাটী খালী কৰি দিয়কগে যদি আপোনাৰ বুলডোজাৰৰ ইমান শক্তি আছে গুৱাহাটী খালী কৰি দিয়ক আমি জংঘলত থাকিবলৈ মন নকৰো গুৱাহাটীত আকৌ বসবাস কৰিম কাৰণ জনজাতীয়সকলৰ যিটো ফৰেষ্ট একমতে যিটো ভূমি পোৱাৰ অধিকাৰ থকা মেলাৰ যিটো অধিকাৰ আছে এই অধিকাৰটো খৰ্ব কৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় जितु फरेस्टनि जितु एक जों ट्राइबेला जिकुनु जायगायाव जोङो बखौबा खालामनो हायो रिमोपो माने बेटारि गैयै नेता रिमोपो बेटारि गैयै नेता प्रमोद बर' मा प्रग्राम माने जोङो खसिबालय जितु बिटिआरनि खसिबालय क'क्राझार बेखौ जोङो एफेक्सननि एगेन्स्टआव प्रटेस्ट खालामगोन আজি কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতি আমি একদম তাৎক্ষণিকভাৱে এই কৰ্মী সভাখন বহাবলৈ দিয়া হৈছে এই কাৰণেই বহাবলৈ দিয়া হৈছে যে আমি অকণমান আগত চাই আছিলোঁ যে ইয়াতে চিৰাঙত বোলে ফৰেষ্টৰ মাটি দখল কৰিছে বুলি জনজাতিসকলক উচ্ছেদ কৰা আমি দেখিছিলোঁ ইয়াতে মন্দিৰ মছজিদ গীৰ্জা যি আছে চব উচ্ছেদ কৰা আমি দেখিছিলোঁ তো এইখিনিৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে লোহাৰে লোহা কাটা যায় বুলি কৈছে ইয়াত আমাৰ প্ৰমোদ বড়ো মহোদয়ক ঢাল কৰি পেলাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যিটো কৌশলেৰে জনজাতিসকলৰ ওপৰত যেনেকৈ হাত দিছে এইটো এটা অশুভ লক্ষণ কাৰণ জনজাতিসকলৰ যিটো ফৰেষ্ট একমতে যিটো ভূমি পোৱাৰ অধিকাৰ থকা মেলাৰ যিটো অধিকাৰ আছে এই অধিকাৰটো খৰ্ব কৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় সেইকাৰণে আমি জনসাধাৰণক এটা বাৰ্তা দিবৰ কাৰণে আহিছিলোঁ যে আপোনালোকৰ জৰিয়তেও এটা বাৰ্তা দিছোঁ যে প্ৰমোদ বড়ো মহোদয়কো কৈছোঁ মই দাদা বুলি মানুহ এইজন ব্যক্তিক আমি সেইজন ব্যক্তিক বহুত বলিষ্ঠ বুলি ভাবিছিলোঁ কাৰণ যেতিয়া আপচু কৰি আছিল সেই এনেকুৱা এটা বলিষ্ঠ বুলি ভাবা মানুহজনে যে ইমান তলত পৰিব পাৰে বা কাৰোবাৰ ইচ্ছাত নাচিব পাৰে সেই বস্তুটোক আমি অকণমান লজ্জা অনুভৱ কৰিছোঁ আমি বিআৰ ফেৰেংগা মহোদয়কো লজ্জা অনুভৱ কৰিছোঁ এনেকুৱা শাসন চলোৱাতকৈ নচলোৱাই ভাল এওঁলোকে এৰি দিয়ক যে জনজাতিসকলৰ ওপৰত যিটো বুলডোজাৰৰ যিটো শাসন আৰম্ভ কৰি দিছে এইটো জনজাতিসকলৰ কাৰণে আটাইতকৈ অশুভ লক্ষণ সেইকাৰণে আমি ইয়াতে কম সময়ৰ ভিতৰতে তাৰ বিৰুদ্ধাচৰণ আমি কৰিম আমি চিৰাং জিলা সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ দুয়োটাৰ সংমিশ্ৰণত আমি ইয়াতে বিটিচি কাৰ্যসূচীত বিটিচিৰ যিটো সচিবালয় আছে এই সচিবালয়ত আমি এটা ধৰ্ণা কাৰ্যসূচী ল'ম এওঁলোকৰ বুলডোজাৰৰ বিৰুদ্ধে আমি কলম আৰু মগজুৰে কৰিম যাতে কোনো কাৰণত অসমৰ পৰা জনজাতি লোকসকলক এই যিটো সংস্কৃতি বুলডোজাৰ সংস্কৃতি বা এভেকশ্যনৰ সংস্কৃতিটি এওঁলোকে বন্ধ কৰিব পাৰে এইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল চেলেঞ্জ লৈছে যদি পাৰে আপোনালোকে ইমাত্ৰ যদি হিম্মত আছে গোটেই গুৱাহাটী বড়ো মানুহৰ আছিল আমি জনালৈকে ইতিহাসে কয় গতিকে গুৱাহাটী খালী কৰি দিয়কগে যদি আপোনাৰ বুলডোজাৰৰ ইমান শক্তি আছে গুৱাহাটী খালী কৰি দিয়ক আমি জংঘলত থাকিবলৈ মন নকৰো গুৱাহাটীত আকৌ বসবাস কৰিম গতিকে আপোনালোকৰ বুলডোজাৰ যেতিয়ালৈকে গুৱাহাটী খালী নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন জাৰি হ'ব তাৰ কাৰণে আজি মিটিংখন কৰা হৈছে আজি তাৰিখ নিৰ্ধাৰণ হ'ব এইটো হৈছে বিশ্বকৰ্মাৰ জন্মদিন এজন মহান ব্যক্তিৰ জন্ম দিৱস যাৰ চিন্তা ভাৱনাই সকলোকে এটা ভাবিবলৈ চিন্তা কৰিছে যে আইডল ষ্টেট যিটো আপোনাৰ এৰিষ্টটল বুলিয়ে কওক বা প্লেটো বুলিয়ে কওক প্লেটো এৰিষ্টটলৰ আইডল ষ্টেটতকৈ আৰু এটা কি বিচাৰধাৰা খাৰা কৰি দিছে বিশ্বকৰ্মা ভৰত গান্ধীয়ে যে বিশ্বকৰ্মা ভৰত গান্ধীৰ আইডিয়েল ষ্টেটটো কিমান মহান আৰু সুখৰ য'ত মানুহে সবিল মিলি জীয়াই থাকিব পাৰে এনে এজন বিদ্বান মানুহৰ সমদৰ্শী এজন ব্যক্তিৰ বিশ্বকৰ্মাৰ ৫৪ সংখ্যক জন্মদিৱস আছে জন্মদিৱসৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ তাৰ কাৰণে আমাৰ সভা সমিতি চলি আছে পষ্টাৰিং চলি আছে নিমন্ত্ৰণ চলি আছে আমি ইয়াৰ দ্বাৰা আপোনালোকৰ জৰিয়তে জনাইছোঁ যে গড়চুক কটাবাৰী যিটো ফিল্ড আছে এই ফিল্ডত গান্ধীজীৰ ৫৪ সংখ্যক জন্মজয়ন্তী হ'ব গান্ধীজীক আশীৰ্বাদ দিবৰ কাৰণে নিশ্চিত উপস্থিত হ'ব থেংক ইউ हाबाफारिया जादों जोंनि जितु माने चिरां जिल्लायाव जितु बड' जातिनि सायाव एफेक्शन जितु फरेस्टनि जितु एक जों ट्राइबेला जिकुनु जायगायाव जोङो बखौबा खालामनो हायो बे जितु एफेक्शन जानाय जितु रिमोपो माने बेटारि गैयै नेता रिमोपो बेटारि गैयै नेता प्रमोद बर' बे प्रमोद बर'आ जितु अन्याय बर'नि सायाव खालामबाय बिनि थाखाय जोङो मोनसे इमिडियेट प्रग्राम लानायनि थाखाय जों मोननै डिस्ट्रिक्टखौ लिंहरनानै हरखाबै मिटिं खालामनाय जाबाय मा प्रग्राम माने जोङो खसिबालय जितु बिटिआरनि खसिबालय क'क्राझार बेखौ जोङो एफेक्सननि एगेन्स्टआव प्रटेस्ट खालामगोन आरो बिनि जुगिदि आसाम गभर्नमेन्टनो आरो इन्डियान गभर्नमेन्टनो जोङो मोनसे मेम'रेन्डाम दाखिल खालामगोन बेनि गेजेरजोंबो बिथांमोना जुदि बे
होख्रांनायखौ एभिक्सन खालामनायखौ जुदि दबथाया मा राहा लागोन? दबथायाब्ला जों आयेननि मथे खामानि मावगोन। आयेन जिथु संबिधाना जिथु बुङो बे संबिधाननि सायावसो जोङो माबा डिसिप्लिनखौ जों लागोन। बे हिसाबै जोङो जेसेबां दिनालागै बिसोरो एफेक्सननि बाथ्राखौ माबाना अन्यायखौ जुदि गाराब्ला जोङो आन्दलन खालामगोन। दरकारबा सुप्रिम कर्टआ मा बुङो बिनि सायावबो जोङो जाज खालामगोन। 39 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, कभिड-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन। थङा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्थाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक सेन्टार, क'क्राझार।